আগ্নেয়গিৰি হৈছে ভূপৃষ্ঠত থকা বিশেষ মুখেৰে ভূগৰ্ভৰ পৰা গলিত লাভা, ধোঁৱা, ছাই, শিল, মাটি আদি ওলাই অহা পথ। বিশ্বৰ বহুকেইখন দেশত বহু সক্ৰিয় তথা নিষ্ক্ৰিয় আগ্নেয়গিৰি আছে। আমাৰ এই পৃথিৱীখনৰ উপৰিভাগ গোট মাৰি শীতল হৈছে যদিও পৃথিৱীৰ ভিতৰ ভাগ এতিয়া উত্তপ্ত হৈ আছে। ভিতৰ ভাগত মেগমা উতলি থকা অৱস্থাতে আছে। পৃথিৱীৰ ভূগৰ্ভত উত্তপ্ত অৱস্থাত থকা সেই মেগমাই কেতিয়াবা পৃথিৱীৰ ওপৰলৈ বিভিন্ন কাৰণত ওলাই আহে। এনেদৰে কোনো এখন মুখেৰে ভূগৰ্ভৰ উত্তপ্ত মেগমা পৃথিৱীৰ বাহিৰলৈ ওলাই অহাকেই আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। যিবোৰ আগ্নেয়গিৰি প্ৰায় উদগীৰণ হৈ থাকে তেনে আগ্নেয়গিৰিক জাগ্ৰত বা জীৱন্ত আগ্নেয়গিৰি বুলি কোৱা হয়। পৃথিৱীত 700ৰো অধিক জাগ্ৰত আগ্নেয়গিৰি আছে। আজি আপোনালোকৰ ওচৰত তেনে 10টা বিখ্যাত আগ্নেয়গিৰিৰ নাম ক'বলৈ ওলাইছোঁ। ইয়াৰে প্ৰথমটো হৈছে এয়াফিয়ালাইউকুল। অৱশ্য এই নামৰ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত বহুতৰ মাজত মতবিৰোধো আছে আৰু এই সম্পৰ্কে বহু তৰ্কৰ অৱকাশ থকা দেখা যায়। ইয়াৰ উচ্চতা হৈছে 1664 মিটাৰ। 2010 চনত ইয়াৰ উদগীৰণৰ ভয়াৱহতা ইমানেই বেছি আছিল যে পশ্চিম আৰু উত্তৰ ইউৰোপৰ প্ৰায় মুঠ 200 দেশৰ ব্যক্তিগত কমাৰ্চিয়েল বিমানসমূহ বন্ধ ৰাখিবলগীয়া হৈছিল। ইয়াৰ ফলস্বৰূপে প্ৰায় 1 লাখ মানুহে কমিউনিকেশ্যনৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছিল। দ্বিতীয় নম্বৰত আছে মাউণ্ট ভেচুভিয়াছ, যিটো ইটালীত অৱস্থিত। পৃথিৱীৰ ভিতৰত অন্যতম ভয়াৱহ আগ্নেয়গিৰি, যিটো 1944 চনত সূত্ৰপাত হোৱা বুলি বহুতে ক'ব খোজে, কিন্তু কিছুমানে আকৌ 1977 চনত হোৱা বুলি কয়। তৃতীয় নম্বৰত আছে জাপানত অৱস্থিত চাকুৰাজিমা। ইয়াৰ সূত্ৰপাত হৈছিল 1914 চনত। চতুৰ্থ স্থানত আছে ইণ্ডোনেছিয়াৰ মাউণ্ট মেৰাপাই, যিটো আচলতে ইণ্ডোনেছিয়া আৰু চেণ্ট্ৰেল জাভাৰ বৰ্ডাৰৰ মাজভাগত অৱস্থিত। বহুতে 1547 চনত ইয়াৰ সূত্ৰপাত হোৱা বুলি ক'ব খোজে। পঞ্চমটো হৈছে নাইৰা গংগো, আৰু ই কংগোৰ ভিৰুংগা নেশ্যনেল পাৰ্কৰ কাষত অৱস্থিত। ষষ্ঠমটো হৈছে ইলুৱেন। ই নিউ গিনিয়াত অৱস্থিত। ইয়াৰ উচ্চতা হৈছে 2334 মিটাৰ। সপ্তমটো হৈছে তাল আগ্নেয়গিৰি। ই ফিলিপাইনছত অৱস্থিত। অষ্টম নম্বৰটো হৈছে মাউনা লোৱা। ই হাৱাইত অৱস্থিত। নৱমটো হৈছে গেলেৰাছ। ইয়াৰ বিস্তৃতি হৈছে 4276 মিটাৰ। কোৱা হয় যে 1993 চনত 9জনীয়া দল এটাই বিশেষ পৰীক্ষাৰ বাবে গেলাৰেছ আগ্নেয়গিৰিত উপস্থিত হৈছিল, কিন্তু ভুলবশতঃ ডাঙৰ আগ্নেয়গিৰিৰ গাঁতত পৰি সেই 9জন মানুহৰ মৃত্যু হৈছিল। উল্লেখযোগ্য যে সেই 9জনৰ ভিতৰত 6জন বৈজ্ঞানিক আছিল। 10 নম্বৰটো হৈছে গুৱাটেমালাৰ ছাণ্টা মাৰিয়া আগ্নেয়গিৰি। ইয়াৰ সূত্ৰপাত হৈছিল 1902 চনত, আৰু এই আগ্নেয়গিৰি হেনো 20 শতিকাৰ 4ৰ্থতম ডাঙৰ উদগীৰণ আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।